এভৰিৱান মোৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ তিতাবৰৰ কৃষ্ণ চূড়া পাৰ্কলৈকে আৰু আমি চাৰিজনী ফ্ৰেণ্ডে যাম। লগতে আজি ফ্ৰেণ্ডশ্বিপ ডেও হয় আৰু এনে অলপমান ফুৰি আহিম বুলি ভাবি আছিলোঁ। সেয়াই আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'তে চাব। আৰু এতিয়া দেৰি হৈছে, মই ওলাই আছিলোঁ, ওলোৱা হ'ল বাৰু মোৰ, বাকী ইহঁতে ওলাই আছে আৰু সেই 3টা বজাৰ পিছত খোলে ন, চ' আমি 2:45 মানত ওলাই দিম আৰু ৰুমৰ পৰা। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ তাতে বহিবৰ কাৰণে আৰু এইকেইজনী আমি এতিয়া যাম কৃষ্ণ চূড়া পাৰ্কত আৰু তাতে অলপমান বহিম, লগতে ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেট কৰিম। আৰু এয়া উদ্যানখনত আহি পালোঁ। এতিয়া 3টা বাজিছে, অকণমান থাকি 5টাৰ আগতে ওলাম আৰু ইয়াৰ পৰা। তাৰপিছত আমি বহিবলৈ অকণমান ঠাই বিচাৰিলোঁ আৰু তাতে মানে আমি বহিম আৰু কিবা কিবি অনা গৈছিলে সেইটো আমি ইয়াতে খাম, বহিম, কথা পাতিম অলপমান। চৰ্টছ বনাইছিলে গাইজ সিহঁতে, বস্তুখিনি ওলাই দিলোঁ ইয়াত। সেইখিনি মাজত থৈ দিয়া দে দিছে এখন ডিছ তাতে আছিলে, পলিথিনটোত আছে। এয়া আমি ভাবিলোঁ যে আগতে যি আনিছিলোঁ সেইখিনি খাই লওঁ, অলপমান কথা পাতি লওঁ, তাৰপিছত আৰু আমি অলপমান ফুৰিম খেলিম, আগতে খাই লৈ উঠি লওঁ আৰু। ভাল লাগিছে কিবা এটা, মানে চব গাছ ন। আৰু এয়া ৰোল আনিছোঁ, এয়া চাওমিন, চিপছ, ক'ক'কলা, এইবিলাক আমি গোটেইবিলাকে খাম। বাকী ঠাইটুকুৰা সঁচাকৈ বহুত ভাল লাগিছে দেই, আমি খাই লওঁ। আৰু এয়া নিদৰ্শনে ক'ক'কলা খাম বুলি এইবিলাক বেলেগ ফূৰ্তি লাগিছে তাইৰ। হেপী ফ্ৰেণ্ডশ্বিপ ডে। কেতিয়াবা কি হয়, কিছুমানে লাজ কৰে দেই, মানে এনেকৈ খেলা খেলিবলৈ, কাৰণ ভাবে যে মানুহে কি ক'ব, ইমান ডাঙৰ ছোৱালী এনেকৈ খেলি আছোঁ। কিন্তু আচলতে এইটো নহয়, মানুহে যি কয় সেইটো কৈ থাকিব, কিন্তু নিজৰ যিটো ভাল লাগে সেইটো কৰিব লাগে। কেৱল আমি কৰা কামটো যাতে কাৰো লছ নহয় এণ্ড নিজৰো যাতে একো বেয়া নহয় আৰু এয়া হৈছে জুলনা। আৰু ইয়াতোতে কোনে কোনে ভাল পায় প্লিজ কমেণ্টত জনাবচোন। মোৰতো একেবাৰে ফেভৰেট হয় আৰু আহি দেখি মই থাকিব নোৱাৰিলোঁ আৰু বেছিভাগ সময় পাৰ্কত মই ইয়াতে উঠি থাকিলোঁ। I think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. I think we should have some more fun. আৰু এনেকৈ গোটেইকেইজনে অকণমান বহিলোঁ, কথা পাতিলোঁ, ধেমালি কৰিলোঁ অলপমান আৰু দিনটো ভালকৈ এনজয় কৰিলোঁ লগৰ কেইজনীৰ লগত। আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে বেছি মানুহ হোৱা নাছিলে, কাৰণ আমি 3টা বজাতে আহি পাইছিলোঁ। এতিয়া মানে 4:30মান বাজিলে ন, তো মানুহবিলাক হৈছে আৰু লাহে লাহে এতিয়া মানুহ হৈছে আৰু এতিয়া জুলনাটো উঠিব নোপোৱা বেছি, আৰু তাতেও বেলেগ বস্তুটো উঠিব নোপোৱা। এতিয়া আৰু ফুৰিব লাগিব আৰু। উঠি আছা, দুটা উঠি আছা। এইবিলাক হৈছে আমাৰ দেশৰ সৰু সৰু ছোৱালী। আৰু এইফালে এইখিনি জেগা অকণমান ছেপাৰেটকৈ থোৱা আছে আৰু ভাল লাগিছে এইখিনি জেগা, মানে বহুত মানে উদ্যানখন চবফালে চাফ চিকুণ দেই। আৰু মানে কি চাবলৈ গ'লে চবফালে গছ আৰু সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ ধুনীয়াকৈ জুলনা কিবা কিবি আছে, সেই পাৰ্ক ন, আৰু আমিও খেলিলোঁ বাৰু। আৰু এইফালে শ্ৰুতিও বেলেগ খেলিছে আৰু একদম। দিয়া দুটা হাতখন ধৰচোন, হাতখন ধৰ। আৰু এইফালে ব'লকচোন, এইফালে এটা সেই আছে দেই, পুখুৰী এটা আছে, মানে পুখুৰীটো মানে ধুনীয়া এটা, মানে পৰিৱেশটো বহুত ধুনীয়া কৰি থৈ দিছে, মানে চাবলৈ ভাল লাগে। মানে মাজত এটা পুখুৰী, চাৰিওফালে গছ, তাকো এখন দলং আছে, ভাল লাগিছে বাৰু কিবা এটা।
আৰু এয়া চাওক আমাৰ উৎপাত খেলা বস্তু যিমান আছে ন এটা বস্তু মানে আমি এৰা নাই গোটেইটা বস্তুৱে আমি খেলিছোঁ আৰু একদম মানে সৰু ছোৱালী যেন ফিল হৈছে আমাৰ আজিৰ দিনটোত বাৰু যি নহওক আমাৰো যাবলৈ টাইম হ'ল আমি এইবিলাক বস্তুবিলাক ঠিক ঠাক কৰি আছোঁ আৰু যাবলৈতো মন নাছিলে আৰু অলপ টাইম থাকিবলৈ মন আছিলে কিন্তু সময় নাই যে আৰু এইফালে চয়নিকা ওলালে আৰু যাব লাগে আৰু টাইমমতে কাৰণ দেৰি হৈছে এইফালে হোষ্টেলত গালি খাম আকৌ দেৰি হ'লে এয়াই আছিল আৰু আজিৰ ব্লগটি আৰু ভাল লাগিল বাৰু আহি আকৌ আহিম কেতিয়াবা কৃষ্ণচূড়া উদ্যানলৈকে তিতাবৰৰ আৰু এইফালে আমি খুৰাৰ গাড়ীখন লৈ আহিছিলোঁ তেখেতো আহি পালে খুৰা এয়া হোষ্টেল পাই গ'লোঁ আমি এইফালে চা আজিলৈ ভিডিঅ'টি কি হোষ্টেল পালোঁ আৰু ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ আকৌ লগ পাম উন্নতি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই